हाय फ्रेंड्स, हाय लोगोफोर, आशा करो आपनालोके सकलोৱে ভালে কুশলে আছে। মই আজি পিন্ধি উৰি ওলাইছো এয়াৰ শো চাবলৈ। যেহেতু 93 সংখ্যক প্ৰতিষ্ঠা দিৱস বায়ুসেনাই আমাৰ গুৱাহাটীতে পাতিছে, তো ইমান ওচৰত পাতিছে, তো চাবলৈ বাৰু কেনেকুৱা নজাকে থাকে সেইকাৰণে ওলাইছো। যেহেতু তেওঁলোকৰ সেই কিবাবিলাক যুদ্ধত ব্যৱহাৰ কৰা বিমানবিলাক আমি আগতে টিভি আৰু মোবাইলত এনেকাহে দেখা পাওঁ। আজি একদম চকুৰ ওচৰতে দেখা পাম, কিমান ভাল লাগিব সেইকাৰণে ওলাইছো। আৰু যিমান পাৰে আপোনালোককো দেখুৱাই যাম, এই কিবাবিলাক শ্ব'বিলাক দেখাই যাম আৰু কেনেকুৱা আপোনালোকৰো ভাল লাগিব চাই। তো ওলাইছো, আপোনালোকে চাই থাকিব। আহি পালোঁ লাচিত ঘাট, বহুত মানুহৰ ভিৰ। আমি এতিয়া কোনফালে দেখা পাওঁ ভালকৈ জাগা চাবলৈ। मेरे स्क्रीन पे देखती वाला थोड़ा सा चला रहा
दिल्ली 20 मिनट जाइबाको যিহেতু আজি বহুত গৰম সেইকাৰণে মানে ৰুমালখনকে থাকি লৈছে নহ'লে কলা হৈ যাম না কি কৈছা এই ৰুমালখন আনাৰ বাবে মোৰ বহুত সহায় হৈছে নহ'লেতো আজি একফালে একদম ক'লা হৈ গ'ল পুৰা ডিঙি চিঙি বিষাই গৈছে কাণা হ'ব লাগি ওপৰত চাই চাই মোৰ পিছফালে চাওক চবৰে হাতবিলাক মাথাটোতে গৈছে গৰমো বহুত হৈছে আজি গৰম আৰু ডিঙিটো ভাল এক্সাৰচাইজ হৈছে আজি কোনফালে কোনফালে আছে কোনফালে दिल बनेगा दिल दिल बना यहाँ से 100 आएगा
একদম ড্ৰয়িং কৰা হৈছে ইমান ধুনীয়া হৈছে যিহেতু এতিয়া এয়াৰ শ্ব' খতম গতিকে অথনিৰ পৰা আকাশ বতাহকে চাই আছিলোঁ এতিয়া আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰখনকো চাওঁ কি হৈ আছে ব্ৰহ্মপুত্ৰখন পানী বহুতখিনিয়ে শুকাইছে এইখিনিতে মানে বীৰ লাচিতৰ মূৰ্তিটো আছিলে আমি লাচিত ঘাটৰ অকণমান তলত আছোঁ আৰু চাইকেলটো ভালেই লাগিলে বেছি যাবৰ সময়তহে একদম মানে মছলা বাহিৰ হৈ গৈছে ইমান ভিৰৰ মাজত আগুৱাই যাব নোৱাৰোঁ ধুনীয়া লাহে লাহে গৈ আছোঁ আৰু পাণ জাপাৰ দৰে জাপি পেলাই গৈ আছোঁ ইফালে একবাৰ সিফালে একবাৰ জাপি 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 গৈ আছোঁ ইফালে এনেকুৱা পজিশ্যনত এনেকুৱা ভিৰত গৈ থাকিলে কেতিয়া ঘৰ গৈ পাম নাজানো আৰু পিছফালে চাওঁ